নৰবা নৰবা উৰুকাৰ দিনাখন মানে আজিৰ দিনটোত উজান বজাৰত হাজাৰ হাজাৰ মানুহ কিয় হয় আৰু সাংবাদিকসকল উজান বজাৰত কিহৰ বাবে আহে মই আপোনালোকক আজিৰ এই ভিডিঅ'টিত সকলোখিনিয়ে দেখাম। আৰু এয়া হৈছে ৰাতিপুৱা 7 বজাৰ পৰিৱেশ। আমি ৰুমৰ পৰা ওলাই আহিছোঁ আৰু এতিয়া উজান বজাৰত যাম। পুলিচ চেমটো বেলেগে না আমি চেমটো পাই আৰু এয়া আমি উজান বজাৰ আহিয়ে পালোঁ। এয়া দেখিছেনে মানুহৰ ইমান ভিৰ, লগতে সাংবাদিকসকল, ভিডিঅ'গ্ৰাফাৰসকল ইয়াত ৰাস্তাত এনেকৈ ভিডিঅ' বনাই আছে। আৰু আমি এতিয়া উজান বজাৰৰ ভিতৰত যাম। প্ৰথমতে বাইকখন পাৰ্কিং কৰি লওঁ। উৰুকাৰ দিনাখন বজাৰখন সকলোতে ডাঙৰ হয়, কিন্তু গুৱাহাটীৰ ভিতৰত আটাইতকৈ ডাঙৰ মাছৰ বজাৰখন এই উজান বজাৰত হয়। আৰু ইয়াতে সকলো ধৰণৰ মাছ পোৱা যায় আৰু বহুত ডাঙৰ ডাঙৰ মাছ পোৱা যায়। বলকচোন এতিয়া ভিতৰত যাওঁ। বজাৰখনৰ কিমান ধৰণৰ মাছ ওলাইছে, কিমান ডাঙৰ ডাঙৰ মাছ ওলাইছে আপোনালোকক দেখাম। এয়া মাছ চুমা পিঠা কিমান কৰি? এটাত 70 টকা। অ' মাই গড, এয়া এটাত 70 টকা। আৰু এয়া দেখিছেনে ব্ৰহ্মপুত্ৰ নদীৰ মাজত দুটাকৈ ভেলাপুজি বনাইছে। সৰু সৰুকৈ বনাইছে, তথাপিতো ইমান ধুনীয়াকৈ মৰম লগাকৈ বনাইছে। এইফালে নৰবা নৰবা কিমান ওজন আছে এইটোৰ? এইটোৰ কিমান ওজন আছে? এইটো সোণালী মাছ। চাওঁ সোণালী মাছটো দাঙি দেখাই দিয়ক। সোণালী চোৱা, এইটো সোণালী মাছ দেখিছ? ধুনীয়া লাগিছে নে?
কি কালাৰ বেয়া অ এইটো চা ডাঙৰ এই চা এইটো কি ডাঙৰ মাছ আজি পিছে সকলোৰে হাতে হাতে ডাঙৰ ডাঙৰ মাছ সৰু মাছবিলাক কোনেও লোৱাই নাই মানে পাত্তাই দিয়া নাই সৰু মাছবিলাকক আজি উৰুকা স্পেচিয়েল বুলি মাছ মাংসৰ লগতে বাকি শাক পাচলিবিলাকৰ দামবিলাকো বহুত বেছি কৰি দিছে দাঙিব পৰা নাই নেকি হাঁহ কিমান কৰি 1000 কিলো অ ইমান হৈছে আজি আজি পিছে উৰুকা স্পেচিয়েল বুলি আপোনালোকৰ ঘৰত কিহৰ কিহৰ আইটেম আছে কমেন্ট কৰি জনাবচোন এইবিলাক কিমান কৰি 1800 ও মাই গড ইমান দাম সো গাইজ উজান বজাৰৰ এই মাছৰ ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু আপোনাৰ লগতে আপোনাৰ পৰিয়ালবৰ্গলৈ মোৰ ফালৰ পৰাই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজিলৈ আহিছোঁ নেক্সট আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম